আমি স্মেক চেনেল আপোনাক স্বাগতম জনাইছোঁ। হাই বন্ধু ব্লগ এঠাইত যাবলৈ ওলাইছোঁ। আজি আপোনাক কি দেখুৱাম, ব্লগ আহি পাইছোঁ আমি যিটো দেখাবলৈ ওলাইছোঁ। এইটো যে দেখিবলৈ পাইছে এইটো হ'ল জিকা গছ। এইটো হ'ল জিকা গছ। এনেকৈ মাটিখন ৰহল কৰি দিব লাগে, পানী দি দিব লাগে। যেতিয়া বতৰখন খৰাং মাৰে তেতিয়া পানী দিব লাগে। তেনেহ'লেহে জিকা গছটো মানে অলপ চেহেৰা পাতি আহিব। পানী যদি নিদিয়ে তেনেহ'লে চেহেৰা পাতি অলপ ডেমেজ হোৱাৰ সম্ভাৱনা বেছি আৰু গছটো নাবাঢ়ে, তেনেকৈ থাকে। চাইছে এনেকৈ পানী দি দিছে এই ক্ষেত্ৰত। এই খেতিটোত তাৰপিছত গছডালে লহপহকৈ বাঢ়িবলৈ আৰম্ভ কৰিছে। লহপহকৈ বাঢ়ি আছে আৰু অলপ তেনেহ'লে জাংলাখন পাই যাব। এই অলপ জাংলাখন পাই যাব। এনেকুৱা টাইপৰ লগাব লাগে। 2 হাত বা 3 হাত আৰাৰে লগাব লাগে। আপোনাৰ ইচ্ছা 5 হাতো দিব পাৰে বা 3 হাত আৰাৰে লগাব পাৰে বা 2 হাত আৰাৰে লগাব পাৰে। ইয়াত 2 হাত আৰাৰে লগাইছে, নিশ্চয় দেখা পাইছে। ইয়াত 2 হাত আৰাৰে লগাইছে। তেনেহ'লে আজি ভিডিঅ'টো ইমানেই। যদি ভাল পাইছে তেনেহ'লে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব, লগতে কমেণ্ট কৰিব। ভিডিঅ'টো কেনেকুৱা পালে জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নিশ্চয় নাপাহৰিব। অ'কে, ধন্যবাদ।